চেনেলটোলৈ পুনৰবাৰ মই নম্ৰতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰ ভাল। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ মাটিশালত বোৱা কিছুমান মেখেলা চাদৰ। যদি আপোনালোকৰ পচন্দ হয় তেতিয়াহ'লে স্ক্ৰীনত থকা নম্বৰৰ লগত কণ্টেক্ট কৰিব। তেন্তে বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথম মই আপোনালোকক দেখাইছোঁ এযোৰ টচ মুগাৰ মেখেলা চাদৰ। ইয়াৰ ফুলৰ ডিজাইনটো এইটো দেখিছে, ব্লেক আৰু য়েল্লোত আছে আৰু চাদৰখনৰ মাজে মাজে এনেকৈ বুটা ডিজাইন আছে। আৰু এইটো হৈছে ব্লাউজৰ পিচ। বহুত বেছি কাপোৰ দিছে ব্লাউজৰ পিচটোত। আৰু মেখেলাখন এবাৰ দেখাইছোঁ। এইখন হৈছে মেখেলা। মেখেলাখনৰ ওপৰলৈকে ফুল আছে দেখিছে। আৰু এইকেইটা হৈছে চাইড পাৰি। ছেকেণ্ড কাপোৰযোৰ দেখাইছোঁ, এইযোৰ টচ মুগা আৰু ইয়াত অৰেঞ্জ আৰু য়েল্লো বুটা আছে। কাপোৰযোৰ সৰু সৰুকৈ গোটেইযোৰতে আছে। আৰু আগটোত দেখিছে এনেকৈ বিচনী ডিজাইন আছে। টচ মুগা। এইটো হৈছে চাইড পাৰি আৰু এইটো হৈছে ব্লাউজ পিচ। ব্লাউজ পিচটো যথেষ্ট দীঘল, আহল বহল কাপোৰটো। আপোনালোকৰ যদি পচন্দ হৈছে স্ক্ৰীনত থকা নম্বৰৰ লগত কণ্টেক্ট কৰিব, স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ কৰিব। আৰু ইয়াৰ মেখেলাখন এখন ওপৰলৈকে ফুল আছে দেখিছে। বহুত বেছি ধুনীয়া দেখিবলৈ। থাৰ্ড দেখাইছোঁ এযোৰ নুনি কটন মেখেলা চাদৰ। দেখিছে কিমান ধুনীয়া কাপোৰটো। আৰু এইবিলাক সকলোবিলাক শালত বোৱা হয়, মাটিশালত বোৱা। আৰু ইয়াতে চি গ্ৰীণ আৰু য়েল্লো বুটা আছে, গোটেই চাদৰখনতে আছে ধুনীয়া ধুনীয়াকৈ। আৰু ইয়াৰ পাৰিটো হৈছে এইটো। বহুত লাইট ৱেইটেড হয় কাপোৰযোৰ। আৰু এইখন হৈছে মেখেলা। এইকেইটা হৈছে চাইড পাৰি, য়েল্লো কালাৰত আছে। আৰু এইটো হৈছে ব্লাউজৰ পিচ। ব্লাউজৰ পিচতো এটা চাইড পাৰি এনেকৈ দিছে। এইযোৰ নুনি কটনে হয়, বৰফি ডিজাইন আছে। ব্লু, পিংক আৰু হোৱাইট আছে, এইটো য়েল্লো আছে, কেইবাটাও কালাৰো আছে দেখিছে। চাদৰখনত গোটেই চাদৰখনতে এনেকৈ আছে, বুটা আছে। আৰু ইয়াৰ পাৰিটো দেখিছে, একেবাৰে ইউনিক হয় কাপোৰযোৰ। কালাৰটো বহুত বেছি ধুনীয়া, একদম আনকমন কালাৰ। লাইট ৱেইটেড হয়, গৰমকালি পিন্ধি বহুত বেছি আৰাম পাব আপোনালোকে মেখেলাখন। আৰু এইখন হৈছে মেখেলা। মেখেলাখনতো ছেইম এনেকৈ আছে, পাৰিকেইটা দেখিছে। আৰু এইকেইটা হৈছে চাইড পাৰি, ব্লুত আছে চাইড পাৰিকেইটা। আৰু এইটো হৈছে ব্লাউজৰ পিচ। ইয়াৰ লগত আপোনালোকে যিকোনো ধৰণৰ ইয়াত কালাৰ থকা যিকোনো ধৰণৰ ব্লাউজ পিন্ধিলে মেটচ কৰিব, লগতে ব্লুটো মেটচ কৰিব। যদি আপোনালোকক দৰকাৰ হয় তেতিয়াহ'লে আপোনালোকে স্ক্ৰীনত থকা নম্বৰৰ লগত হোৱাটছআপ কৰিব পাৰে। নেক্সট দেখাইছোঁ আপোনালোকক ব্লু কালাৰত দেখাইছোঁ। দেখিছে একদম ধুনীয়া লাগিছে দেখিবলৈ। আৰু ইয়াৰ পাৰিটোতো এতিয়া চিলভাৰ গুণা আছে। চিলভাৰত আজিকালি খুব বেছি চলিছে, এয়া দেখিছে। লগতে য়েল্লো কম্বিনেশ্যনত বহুত বেছি ধুনীয়া লাগিছে কাপোৰযোৰ। একেবাৰে লাইট ৱেইটেড হয়, কেঁচাপাত কটন হয় কাপোৰযোৰ। আৰু ইয়াৰ লগতে মেখেলাখন মই আপোনালোকক দেখাই দিছোঁ। মেখেলাখন এখন আৰু এইকেইটা হৈছে সাইড পাৰি
সিলভাৰত আছে সাইড পাৰিটা সিলভাৰ আৰু ইয়েলোত আছে একদম গৰমত পিন্ধিব পৰা কাপোৰ এটো হৈছে ব্লাউজৰ পিছটো ডাঙৰকে দিছে দেই আৰু নেক্সট দেখাইছো আপোনালোকক এজু একদম ব্ৰাইট কালাৰ ইয়েলো কালাৰ কাপোৰ আৰু এটো সেলফ বৰ্ডাৰ আছে দেখিছে তামাগুনা আৰু ইয়েলোত আছে সেলফ বৰ্ডাৰ মাজটো তেনেকে উটাকে আছে আৰু এইটো হৈছে পাৰিটো কাপোৰ কিজু কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাবচোন গৰম কালি পিন্ধিব পৰা একদম কোমল আৰু আৰামদায়ক কাপোৰ হয় বহুত বেছি সফট আৰু মেখেলাখন মই আপোনালোকক দেখাই দিছো এখন হৈছে মেখেলা পিন্ধিলে বহুত বেছি ব্ৰাইট লাগিব একদম বগা লাগিব দেখিব আৰু এটো হৈছে ব্লাউজৰ পিস সাইড পাৰিটো অলৰেডি আছে দেখিলে আপোনালোকে সেলফ বৰ্ডাৰ আছে এই যে একদম কিউট কালাৰ এটা দেখাইছো মই আপোনালোকক পিংক আৰু লেভেন্ডাৰ পিংক আৰু এটো ডাৰ্ক পিংকত বুটা আছে লগতে সিলভাৰ আছে আৰু এইটো হৈছে পাৰিটো দেখিছে ইমান বেছি ধুনিয়া লাগিছে কাপোৰটো আৰু এইটো হৈছে ব্লাউজৰ পিছত দুটা পাৰি আছে আপোনালোকে ডিজাইনত ব্লাউজ বিলাক চিলাই লব পাৰিব যদি এক্সট্ৰা ব্লাউজৰ পিস লগাম বুলি ভাবিছে আৰু এইটো হৈছে মেখেলা আৰু আপোনালোকে যদি বিচাৰিছে তেন্তে ৰেডি টু ওয়্যাৰ কৰি দিবলৈ এটা ৰেডি টু ওয়্যাৰ কৰিয়া হ'ব হেতু দুলিয়াজনতে কৰা হ'ব এখন হৈছে চাদৰখনটো ইয়াত ধুনীয়াকে ডাঙৰকে আছে দুটাকিটা আৰু এইকিটা হৈছে সাইড পাৰি নেক্সট আপোনালোকক দেখাইছো একদম ডাৰ্ক কালাৰ বহুত ধুনিয়া এজু কাপোৰ দেখিছে সিলভাৰ গুণা আছে লগতে এটো মুগা টাইপৰ এটা গুণা আছে সিলভাৰ আৰু মুগা কম্বিনেশনত আছে কফি কালাৰ কাপোৰজোৰ আৰু লগতে পাৰিটো হৈছে এটো আৰু এখন হৈছে মেখেলা মেখেলাখনত এটা ধুনীয়াকে হেভিকে আছে দেখিছে আৰু ইয়াৰ লগতে আছে ইয়া সাইড পাৰি আৰু লগতে একটু ব্লাউজৰ পিস আৰু আপোনালোকক যদি কাপোৰবিলাক ৰেডি টু ওয়্যাৰ কৰি দিবলগীয়া হয় তেন্তে হলে আপোনালোকে মেসেজ কৰিব এইজোৰ এটা ইউনিক কালাৰৰ কাপোৰ দেখাইছো আপোনালোকক সব আৰু ফুলৰ ডিজাইনটো সব একেবাৰে ইউনিক সব এটো তামাগুনা আছে লগতে ইয়েলো আছে আৰু এটো হৈছে পাৰিটো চাদৰখনত এনেকৈ ফুল আছে ডাঙৰকে আছে ফুলকিটা আৰু এটো হৈছে সাইড পাৰি ইয়েলোত আছে আৰু মেখেলা আৰু এখন হৈছে মেখেলা আৰু এইটো হৈছে ব্লাউজৰ পিস ইয়েলো কালাৰ আছে যদি আপোনালোকৰ কাপোৰবিলাক পছন্দ হৈছে WhatsApp স্ক্ৰীনত থকা নম্বৰ লগত WhatsAppত মেসেজ কৰিব আৰু এটা ইউনিক কালাৰ এজু কাপোৰ লৈ আহিছো আপোনালোকক এইজু গৰম কালি পিন্ধিব পৰা একেবাৰে কমফৰ্টেবল কাপোৰ বয়সস্থ মানুহও পিন্ধিব পাৰিব বুটাকিটা বহুত ধুনিয়া সৰুকে আছে পিংক ইয়েলোত আছে দেখিছে আৰু এইটো হৈছে পাৰিটো বৰ বেছি ডাঙৰকে নাই আৰু এইকেটা হৈছে সাইড পাৰি পিংকত আছে একেবাৰে আনকমন কালাৰ আৰু লগতে মেখেলাখন হৈছে নেকি কেনেকুৱা লাগিছে কাপোৰবিলাক কমেন্ট কৰিব আপোনালোকে আৰু এইটো হৈছে ব্লাউজৰ পিস এইজু শেষৰ কাপোৰ আছিল যদি আপোনালোকৰ কাপোৰবিলাক পছন্দ হৈছে তেন্তে হলে স্ক্ৰীনত থকা নম্বৰৰ লগত কন্টেক্ট কৰিব আপোনালোকক ৰেডি টু ওয়্যাৰ কৰি দিয়া হ'ব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বেছি ধন্যবাদ